নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে। আজি গৰু বিহু। আজি গৰু বিহু দিনত কি কৰিলোঁ চাওঁ আহক। তেনে বলক ভিডিঅ'ত দেৰি নকৰি আৰম্ভ কৰোঁ। বুলবুলি পৰ্ব বোলে বুলবুলি গোধাই বোলে। আৰু বন্ধুসকল এতিয়া পুৰা আমলৈ পোৱা ভাঙিবলৈ আহিছোঁ। তাৰপিছত পুৰা বিহু বুলি আমলৈ পোৱা খাবলৈ মজা লাগিব ন। আজি পুৰা আমলৈ পোৱা ভাঙিছোঁ। এইপিনে চাই যাওক, আমাৰ পুৰা পাৰ্টনাৰকেইটা আহি গৈছে আমলৈ পোৱা ভাঙিবলৈ। চাই দিব আৰু বন্ধুসকল, আমাৰ আমলৈ ভকা বিখ্যাত পণ্ডিতৰ আমলৈ পোৱা ভাঙিবলৈ আহিছে। আমলৈ পোৱা দূৰতে থাকে আৰু আমলৈটো বেছি নাপালোঁ, এইখিনিয়ে পালোঁ আৰু এই আজিলৈ হৈ যাব। আপোনাৰ বিহু বহাগৰ বিহুত আমাৰ বাঁহ গছত মাটি দিয়া এনেকুৱা পৰম্পৰা। এতিয়া দাদাই ইয়াত মাটি দি আছে। আপোনালোকৰ এনেকৈ এই মাটি দিয়া পৰম্পৰাটো আছে নাই জনাবচোন দেই। আৰু বন্ধুসকল, আমলৈটো ভাঙি আনি এতিয়া কণী যুঁজাব লৈছোঁ। আকৌ পুৰা কণী খেল আহিলে, ভাইটিৰ কণী খেলাই আছে, তই দেখাম, চাই থাকিব। তো বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানে আছিলে। ভিডিঅ' চাই আজি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ যি পাই কৰি দিব। বাই বাই।